নিশা 7:45 কাশীকোট্ৰাত মানে বীৰণ বসুমতাৰী নামৰ এজন ফাৰ্মাচীৰ ঘৰত ডাকাইতিৰ মানে টিমবিলাকে ঘৰত মানে সোমাই পেলাই বীৰণ বসুমতাৰীৰ পৰা যিখিনি ডাকাইত মানে কৰি পেলাই যে 80,000 টকা লগতে মানে যিটো গ'ল্ড বা যিখিনি প্ৰপাৰ্টি তেওঁলোকে মানে লুটি লৈ গৈছে। এই ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি মই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা মই প্ৰকাশ কৰিছোঁ আৰু এই ঘটনা অতি মানে গৰিহণাযোগ্য বুলি মই মানে আজি আপোনাৰ মিডিয়াৰ মাজেৰে মই কৈছোঁ। আৰু এই ঘটনাত মানে জড়িত থকা যিখিনি দোষী তেওঁলোকক মানে অতি সোনকালে বা অতি শীঘ্ৰে আমাৰ প্ৰশাসনৰ পৰা বা আমাৰ পুলিচ বিভাগৰ পৰা কৰায়ত্ব কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এই ঘটনাটো যে অতি মানে দুৰ্ভাগ্যজনক বা সমাজৰ কাৰণে এইটো গ্ৰহণযোগ্য নহয়, এইটো কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ ভাষাৰে মই গৰিহণা জনাইছোঁ যে এইবিলাক ঘটনা যেন পুনৰ হ'ব নোৱাৰে। এইকাৰণে যি ঘটনা হৈছে বীৰণ বসুমতাৰীৰ ঘৰত বা আমটেকা অঞ্চলত যিখিনি ঘটনা ঘটি আছে বা আমাৰ কামাৰপাৰা যিখিনি ঘটনা ঘটিছিলে এইবিলাক ঘটনা এটাৰ পিছত এটা কিয় হ'বলৈ পাইছে, এইটোৰ কাৰণে আমাৰ প্ৰশাসনৰ ফালৰ পৰা বা আমাৰ গৃহ বিভাগৰ পৰা বা পুলিচ বিভাগৰ পৰা এইটো কঠোৰ এটা ব্যৱস্থা লোৱাৰ কাৰণে মানে প্ৰয়োজন হৈছে বুলি মই ভাবোঁ। সেই বুলি নহয় যে পুলিচ বিভাগে বা পুলিচ মানে ডিপাৰ্টমেণ্টে পদক্ষেপ লোৱা নাই বা একশ্যন লোৱা নাই বুলি মই ক'ব বিচৰা নাই, কিন্তু যিখিনি মানে যিকোনো মানে লেভেলত মানে এইটো আমাৰ মানে যিখিনি ছিকিউৰিটি দি পেলাই বা আমাৰ ব্যৱস্থা লৈ পেলাই বা ইনভেষ্টিগেশ্যন কৰি পেলাই বা হাই লেভেল এটা ইনভেষ্টিগেশ্যন ইয়াত বহাই পেলাই যে কোন ব্যক্তিয়ে ইয়াত জড়িত আছে সেই জড়িত থকা দোষীসকলক কৰায়ত্ব কৰি পেলাই কঠোৰ মানে যিটো লেভেলৰ যিটো পানিছমেণ্ট এইটো মানে প্ৰদান কৰিবই লাগিব, নহ'লে এটাৰ পিছত এটা এইবিলাক মানে ঘটনা মানে ঘটি থাকিব। আৰু এই যিখিনি ঘটনা হৈছে এই ঘটনাবিলাকত যিখিনি মাৰণাস্ত্ৰ মানে ব্যৱহাৰ কৰা বা আৰ্মছ ব্যৱহাৰ কৰা এইবিলাকতো আমি দেখিছোঁ। আচলতে মানে এইবিলাক কিয় হ'ব পাইছে বা এতিয়াও মানে আমাৰ এই অঞ্চলবিলাকত মানে এই মাৰণাস্ত্ৰবিলাক যে ব্যৱহাৰ হ'ব পাইছে এইবিলাকতো যেন মানে হ'ব নোৱাৰে। এইটো কাৰণে পুলিচ বিভাগৰ পৰা মানে কঠোৰ মানে ব্যৱস্থা ল'বলৈ মানে মই অনুৰোধ কৰিছোঁ। আৰু পুলিচ বিভাগে যেন যিখিনি মাৰণাস্ত্ৰ আছে বা যিখিনি আৰ্মছ মানে লাইচেঞ্চ যিখিনি মানে বন্দুক আছে সেইবিলাকতো উদ্ধাৰ কৰি পেলাই জব্দ কৰাৰ এটা সময় আহি পৰিছে। আজি যি মানে পৰিৱেশ এই পৰিৱেশটো আমাৰ সমাজৰ কাৰণে এইটো লক্ষণটো ভাল নহয়, আমাৰ কাৰণে এইটো ছিগনেলটো ভাল নহয়। এইটো যেন মানে ডাঙৰ হ'ব নোৱাৰে, এইটো আৰু মানে বঢ়াই মানে যাব নোৱাৰে। এইটোৰ কাৰণে আৰম্ভণি যিটো হৈছে এই আৰম্ভণিতে এইবিলাক ঘটনাটো দূৰ কৰাৰ কাৰণে প্ৰশাসনৰ পৰা পদক্ষেপ লোৱাটো খুব উচিত বুলি মই ভাবোঁ। কাৰণ আজি বীৰণ বসুমতাৰীৰ মানে পৰিয়ালৰ এনেকৈ ডাকাইত হৈছে, কাইলৈ যে কোনোবাৰ ঘৰত নহ'ব এইটো নহয়। এইটোৰ কাৰণে যি হৈছে ইয়াৰ ওপৰত কঠোৰ একশ্যন হ'ব লাগে। যি ইয়াত মানে ঘটনা হৈছে ইয়াত মানে জড়িত থকা সকলক কৰায়ত্ব কৰিবৰ কাৰণে হাই লেভেলৰ যিটো ইনকুৱাৰী এইটো বঢ়াব লাগে। আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনি দাবীটো আমি জনাইছোঁ। ধন্যবাদ। थांनाय मोनानि 7:40 आं जिथिया दखान बन्द खालामना फैयो न'आव हाबफैनाय गेटआव हाबफैनाय लोगो सिनाय मोनै दुइसांफ्रा साथाममोन आरो बिसोर बाइकजों फैनानै सानैया फैफानानै सिङाव हाबफानानै आंनि माखासे फैसा लुथिदों, जेनेबा दाबि खालामना लांबाय, प्लास सना लोगोआव हिसाबै लाना थांबाय, प्लास ओमफ्राय अस्त्र देखायदों, लोगोसे अस्त्र दंफायो बिसोरनि आखाइयाव। साबैसे फैनोमोन दुथां मानसिया साथाममोन, सासेया लामायाव थाबाय, सानैया फैबाय। ओमफ्राय टफि हमनायमोन मानसिफ्रा सिनायासै मास्क हमनायमोन। अस्त्रफोर लादोंमोन नामा? अस्त्र दंमोन आखाइयाव। नोंखौ माबा खालामदों नामा? आंखौथ' आक्रमण मोनो सौदों, ओमफ्राय साबि थाब होनो हायैयाव खननै खनथामान सौदों बिसोरो। ओमफ्राय फैसाया इसिबां दं हर, जों खुलिना हरजोबदों, खिन्थु फैसायाथ' बारा गैखायामोन मैयानि दिनाव 60 बा 70 रोजानि गेजेरावमोन। ओमफ्राय सनाया 1.5 लाखसो जागौमोन, बेखौ लाना थांदों बिसोरो। मा भाषा रायलायो? भाषायाथ' बुंदों अखमियानि बिसोरो। तुम्ही ज'त थाके তাতে मा আমি বইবো বাহিৰত দিছিলে। ओमफ्राय उनावहाय बुंबाय तुम्ही ज'त थाके তুমি এটি যাও मा हाबनाय लोगो लोगो सिलाइ देखायबाय, ओमफ्राय सौबायबो, ओमफ्राय गद्रेज खेवनो होबाय, ओमफ्राय गान्दुखौ नायलाजोब्बाय। ओमफ्राय दसेनि उनाव 15 मिनिटसो थानानै बिसोर थांफिनदों आरो। ओमफ्राय थांनायखौथ' आं नुफिनासै, मानसिखौथ' आं सिनाय हायासै, बर' ना हारसा बेखौ बुंनो हायासै आं दा। टफि हमनायमोन मानसिफ्रा। बिथांमोनखौ हमनो थाखाय इनभेस्टिगेसन खालामनो थाखाय पुलिस प्रशासनाव आं दा
एफआइआर होनो नागिरदों नै दा थांनानै आं मा होनो पुलिसा मैया बुंलांनाय हिसाबै आं दा हैगोन ओमफ्रायथ' पुलिसा मा खालामो खालामबाथ' मोजां जाहाथे बिदि घटनाया दाल' नङा जागासिनो सालाकाटियाव दाख्लै नुदों दा आं दा बेक्तिगत आंनो दा कासिकत्रायाव आं बाखिन्दा दखानदार हिसाबै आं नुबाय आरो ओमफ्राय आंनावनो जाबावबाय ओंखायनो बारे बारे जानाङा जाहाथे बेखौ पुलिस प्रसासन बा जोंनि माखासे दैदेनगिरिफ्रा एसे नोजोर लायो बेखौ बुंनानै आं नोंथांनाव सिगां माबाफोर बेफोरबायदि खोथा दङ नामा बिदिथ' डिमान्ड जेबो गैया बिदि डिमान्ड गैफेरामोन खिन्थु आं मैयानि दिनावथ' दाखाथियावबो होनांसिगौ आंथ' बुंनो हाला सोरबा संगठनबो बुंनो हाया आं दा मानो होनबा सिनायाखै आं बिसोरखौ बिदि आरो बिथांमोनखौ हमनो मोनब्ला मा खालामजानो लुबैयो हमनो मोनोबाथ' बिसोरखौ सासि नांगौ बिसोरनि बेकग्राउन्डनि माखासे माबाखौनो लाइभ सेस खालामना होनांगौ मोनसे गोजोनथाव खौरां दा रिलेटिभ पाब्लिक स्कुला फरायसाफोरनो मोनसे मोजां सुबिदा लानानै फैदों बावैसो मेट्रिक आनजादाव उथ्रिसारनो हानाय फरायसाफोरा थाखो जिसेआव मुं थिसननो गोनो गोथो जानानै दंब्ला नोंथांमोननिसिम मोनसे गोजोनथाव खौरां दा रिलेटिभ पाब्लिक स्कुला नोंथांमोननो मोजां सुबिदा लानानै फैदों मुंबो थिसननो हागोन आरो स्कलारशिपबो मोनफुंनो हागोन नाथाय बेनि थाखाय नोंथांमोना मोनसे आनजाद होग्रोनो नांगोन आरो बे आनजादखौ फैगौ 19 जुन रबिबार खालि खुंफुंनाय जागोन बेसेन होआलासेनो फरायसाफोरा आनजादखौ होनो हागोन आनजादा फुंनि 11 बाजिनिफ्राय सानजौफुनि 1 रिंगासिम खुंफुंजागोन आनजादखौ फरायसालिनि केम्पासावनो खुंफुंनाय जागोन दा रिलेटिभ पाब्लिक स्कुला फरायसालिया क'क्राझार सहरनि सोनाब फारसे थानाय सान्दामारियाव दं गोबांथार मिन्थिनो थाखाय नोंथांमोनहा 9435293000 नङाब्ला 9678129337 जानबुं अनजिमायाव खौरां लाहरनो हागोन